Hello guys, welcome to my YouTube channel. আশা কৰোঁ আপোনালোক সকলো ভালে আছে। মোৰো ভালেই। আৰু এতিয়া এনেকুৱা সময়ত সকলো ঘৰৰ ভিতৰতে চাগে সোমাই আছে। সো মই ভাবিলোঁ আজি অলপ ওলাই যাওঁ। গতিকে আহক মোৰ লগতে আপোনালোককো লৈ যাওঁ, কলৈকে যাওঁ। মোৰ নাম শিল্পী শিখা। গতিকে চাই থাকিব মোৰ ব্লগটো আজিৰ পৰা ষ্টাৰ্ট কৰিছোঁ। পাৰলৈকে আপোনালোকক কিছুমান নতুন ব্লগ দিবৰ কাৰণে চেষ্টা কৰিম। সকলোবোৰ ঘৰতে থাকক, ষ্টে এট হোম, ষ্টে ছেফ। গতিকে বলক আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। যদি আপোনালোকে ভাল পায় তেতিয়াহ'লে প্লিজ লাইক এটা কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিবৰ কাৰণে নাপাহৰিব। গতিকে বলক আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ আৰু মই ক'লৈকে যাওঁ আপোনালোককো তালৈকে লৈ গৈ থাকিম। আৰু এয়া মোৰ লগত আছে মোৰ দুজনী চিষ্টাৰ। এয়া হাই হাই। আৰু আমি আটাই আজি যাবলৈ ওলাইছোঁ, অলপ ফুৰি আহোঁ, অলপ বাহিৰৰ বতাহ লৈ আহোঁ। গতিকে চাই থাকক আমাৰ ভিডিঅ'। এবাৰ মিছাতে কোৱা কিয় নহওঁ বুলি তোমাৰ পাৰিবনে চাব উভতি এবাৰ মিছাতে কোৱা কিয় নহওঁ বুলি তোমাৰ লোৱা বতাহৰ কাৰণে ফুলেই নাযায়। বহুত ধুনীয়া, বহুত ধুনীয়া পৰিৱেশ। হেল্ল' গাইজ, আমি এতিয়া আহি পালোঁ। আচলতে আমাৰ ঘৰৰ ওচৰতে হয়, টুকুৰা জেগা আছে, বাথা বিল বুলি কয়। বহুত ধুনীয়া পৰিৱেশ, আপোনালোকে দেখিব। চাওক, বহুত ধুনীয়া মানে বতাহ বলি আছে ইয়াতে। এতিয়া ৰ'দটো প্ৰায় গৈছে আৰু এয়া। গতিকে আমি ভাবিলোঁ ইয়ালৈকে আহোঁ। বহুত ধুনীয়া বতাহ, নেচাৰেল মানে চিনেৰিও বহুত ধুনীয়া। ফটো চটো উঠিবৰ কাৰণে এয়া ইহঁতে ফটো উঠিয়ে আছে এতিয়া। গতিকে আমি ভাবিলোঁ দুকপিমান ফটো উঠি লওঁ। আৰু এনেই আৰু ইয়াত বেলেগ একো বিশেষ একো নাই, কিন্তু এইখন যিখন বাথা বিল আছে চিপাঝাৰতে হয়। মানে বহুত পুৰণি বিল হয়। ইয়াত মাছ চাছ মানে পোৱা যায় বেছিকৈ। গতিকে আমি সেইকাৰণে এবাৰ ওলাই আহিলোঁ আৰু মেইনলি সেইটোৱে। চাওক আপোনালোকে, বহুত ধুনীয়া পৰিৱেশটো। সেয়ে বাকী দেখুৱাই থাকিম বাৰু আৰু কি কি কৰি যাওঁ। আমি কেইখনমান ফটো উঠি লওঁ, তাৰপিছত আপোনালোকক আকৌ লগ পাম। এয়া চাওক আপোনালোকে বিলখন, এইখন দলং, তাৰ পৰা আহি ইয়াতে এনেকুৱাকৈ বিলখন আছে। এতিয়া মেটেকাৰে ভৰি পৰিছে, কিন্তু বহুত ধুনীয়া পৰিৱেশ। চাওক এয়া সূৰ্যটো দহিয়াবৰ সময় হৈছে, গতিকে পৰিৱেশটো চাওক বহুত ধুনীয়া। এয়া যেতিয়া পানী থাকে তেতিয়া আৰু ধুনীয়া লাগে। এতিয়া প্ৰায় সকলোবিলাক মেটেকা হৈ গৈছে, তথাপিতো বহুত ধুনীয়া মানে দেখিবৰ কাৰণে। এয়া
এয়া ইয়াত গৰুবিলাক ধুনীয়াকৈ চৰি আছে, চাওক কি ধুনীয়া লাগিছে। সেয়ে আৰু গাঁৱলীয়া পৰিৱেশ বহুত ভাল লাগে। সকলোৱে দেখিছেনে নাই চৰাইবোৰ ধুনীয়াকৈ ঘৰলৈ বুলি গৈ আছে। হাই গাইজ, আমি ঘৰ আহি পালোঁ। তাতে আৰু ভিডিঅ' কৰা নহ'ল, মানে আলহীৰ ঘৰতো সোমালোঁ। চ' বহুত গৰম আজি। চ' আজিৰ ভিডিঅ'টো এইখিনিতে শেষ কৰিম বুলি ভাবিছোঁ, আজিৰ ব্লগটো। গতিকে আশা কৰোঁ আপোনালোকে চাই ভালে পাব। এটা সৰু ব্লগ আৰু আজি ফাৰ্ষ্ট বুলি। চ' যদি আপোনালোকে ভাল পায় তেতিয়াহ'লে আমাৰ ভিডিঅ'বিলাক লাইক কৰি যাব, ছাবস্ক্ৰাইব কৰিব, আৰু এইদৰে আমাৰ লগত সদায় আপোনালোকে সহযোগিতা কৰি যাব বুলি আশা কৰিলোঁ। ধন্যবাদ।